আহিব এতিয়া 50% অবজেক্টিভ কোৱেশ্চন কৰিবৰ কাৰণে সেবা এখন স্পেশালি বিশেষকৈ 2023 মেট্ৰিক পৰীক্ষাক লৈ সভাটোকে ডাঙৰ খবৰ ৰাখিছে এবাৰ মেট্ৰিক পৰীক্ষা নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ বাবে এই মুহূৰ্তত সভাটোকে গুৰুত্বপূৰ্ণ খবৰ কিন্তু নতুন পদ্ধতিৰে এবাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব আমি ইতিমধ্যে উল্লেখ কৰিছো যে মেট্ৰিক পৰীক্ষা পূৰ্বতকৈ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে আৰু নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দুখন বহীত উত্তৰ লিখিব লাগিব শিক্ষাৰ্থীয়ে অৰ্থাৎ পূৰ্বে যেতিয়া মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া এখন উত্তৰ বহীত উত্তৰ লিখিব লাগিছিল ছাত্ৰ ছাত্ৰী কিন্তু এইবাৰ 2023 বৰ্ষত দুখন বহীত উত্তৰ লিখিব লাগিব শিক্ষাৰ্থীয়ে ইতিমধ্যে সেবাৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আৰু আমি জনাই আছো সভাটোকে গুৰুত্বপূৰ্ণ খবৰ যে মেট্ৰিক পৰীক্ষাক লৈ এই মুহূৰ্তত এক ডাঙৰ খবৰ আহি পৰিছে মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে কিদৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব তাৰ সবিশেষ এই মুহূৰ্তত লৈ আহিছো পূৰ্বতকৈ সলনি হ'ব মেট্ৰিক পৰীক্ষাৰ পদ্ধতি নতুন পদ্ধতিৰে প্ৰশ্ন কাকতৰ উত্তৰ লিখিব লাগিব ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ 4টা বিষয়ৰ বাবে নতুন নিয়ম আনিছে সেবা কৰ্তৃপক্ষই এবাৰ দুখন বহীত উত্তৰ লিখিব লাগিব ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী গণিত সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ বাবে আহিছে নতুন পদ্ধতি আৰু পূৰ্বতকৈ সাল সলনি কৰা হৈছে প্ৰশ্ন কাকতৰ নিয়ম এবাৰ দুটা ভাগত থাকিব প্ৰশ্ন কাকত আমি সেই খবৰ ইতিমধ্যে জনাই আছো যে এবাৰ প্ৰশ্ন কাকত দুটা ভাগত থাকিব বিশেষকৈ 4টাকৈ বিষয়ৰ কথা উল্লেখ কৰা হৈছে সমাজ বিজ্ঞান বিজ্ঞান গণিত আৰু ইংৰাজীৰ কথা কোৱা হৈছে আৰু তাত দুটা ভাগত প্ৰশ্ন কাকত থাকিব আৰু প্ৰশ্ন কাকতৰ উত্তৰ দুখনকৈ বহীত লিখিব লাগিব 4টা বিষয়ৰ বাবে ইতিমধ্যে সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা এই খবৰ জনোৱা হৈছে সেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ এটা মন্তব্য আমাৰ হাতত আছে কিছুদিন পূৰ্বে এই পৰীক্ষা সন্দৰ্ভত নয়নজ্যোতি শৰ্মাই কি মন্তব্য কৰিছিল এই মন্তব্যটো এই মুহূৰ্তত শুনাব বিচাৰিছো কিন্তু জনাব বিচাৰিছো যে ইতিমধ্যে সেবা কৰ্তৃপক্ষৰ ফালৰ পৰা পূৰ্বে জনাই দিয়া হৈছিল যে মেট্ৰিক পৰীক্ষা এবাৰ কিছু নতুনকৈ অনুষ্ঠিত হ'ব কিছু পদ্ধতি সলনি কৰা হৈছে গতিকে পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ পূৰ্বে এই নিয়মসমূহ জনাটো অত্যন্ত জৰুৰী কিয়নো মাজত মাত্ৰ কেইটামান দিন তাৰ পিছতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত সেবাৰ পৰীক্ষা নিয়ন্ত্ৰকৰ মন্তব্যটো আমি দৰ্শকসকলৰ বাবে আগবঢ়াইছো নমস্কাৰ ইতিমধ্যে আপোনালোক এটা অৱগত যে 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কোৰ্চ সাবজেক্ট 4টা ইংলিছ জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত প্ৰশ্ন কাকতৰ